নতুন বিশেষ ভিডিঅ' তো আজিৰ ভিডিঅ'টো হ'ল আমি অফৰডিং আৰু গা ধুবলৈ যাম তো তাৰ ভিডিঅ' এটা দেখুৱাম তো আপোনালোকক অলপ এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰম্ভ কৰাৰ আগতে আমি আপোনালোকক জনাম তো এইডাল মই ষ্টিক আনিছিলোঁ তো এইটো হ'ল এইডাল মটো ষ্টিক এইডালৰ মানে ৱাইফাই কানেক্ট কৰি এইডাল ষ্টিক অন কৰে তো ইদাৰে দিয়া যে আপোনালোকক ভিডিঅ'টো দেখাম তো বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তেল ভৰাই লওঁ অলপ মানে বেছি নহয় জাষ্ট 90 টকা তেল আনিছোঁ আৰু এইখিনি আনিছোঁ তেল একেবাৰে নাইয়ে খালি চাহ গাইছ টেংকি একদম খালী হৈ গৈছে মানে অলপ গা ধুব যাম অফৰডিঙতো যামতো আৰু দাদাৰ হিমালয়ানত ভৰাই আছে তেল এতিয়া আমি বলক এতিয়া আমি গাইছ এতিয়া আমি যাম পকালাগালৈ গাইছ এতিয়া আমি গৈ আছোঁ আমাৰ তাৰ লগত মই এটা নতুন চেনেলত ভিডিঅ' দিম বুলি আশা থাকিলে আৰু ভিডিঅ'টো মই যেতিয়া দেখাই আছোঁ এইখন গাঁও চাই যাওঁ আমার গ্যাং এইখিনিতে আছে আনাচা আৰু মামা এইকেইটা মানে গ্যাং মৌখা দাইলি যদি কিবা বিপদত পৰে আপোনালোকৰ কণ্টেক্ট নাম্বাৰটো মই দি দিম ডিছক্ৰিপশ্যনত দি দিব ডাইৰেক্ট 1 ঘণ্টাৰ ভিতৰত আপোনালোকক আহি যাব বচাব আমাৰ ট্ৰিপটো আমি গৈ আছোঁ গা ধুবলৈ যোৱাটো বহুত এটা ভাল লগা মানে নদীৰ পানীত যেতিয়া গংগামাৰ পানীত যেতিয়া গা ধুৱা না দেহাটো একদম মানে ভাল লাগে এটা ফ্ৰী লাগি যায় এয়া হৈছে আমাৰ বহুৱাৰ সৌন্দৰ্য এটা আমাৰ জানে আপোনালোকে আমি অসমত বাস কৰোঁ আমাৰ অসম সেউজীয়া গছ গছনিৰে ভৰা অক্সিজেনৰ অভাৱ নাই সেইকাৰণে আমাৰ অসমৰ মানুহৰ বেমাৰৰ সংখ্যা বহুত কম দাদা আহিল শ্বিলঙৰ পৰা জাষ্ট আহিল হিমালয় লৈ গৈছিল দাদাই শ্বিলঙত দাদাৰ ইনষ্টাগ্ৰামৰ নাম হ'ল চাহিল জামান দাদাৰ আগতে আছে আৰ্জেণ্টিন BS বৰ্মন তো BS বৰ্মন মানে দাদাই শ্বিলঙৰ পৰা আহি ইয়াতে আমাৰ ফুটবল হয় খেল ধেমালি হয় সকলোবোৰ বস্তু ইয়াতে তো এইখন হৈছে ইটাবৰ ফিল্ড মানে এইখন ইয়াত মানে অলপমান বেলেগ আৰু ৰাস্তাটো অকণমান বেয়া হৈছে মানে এই কংগ্ৰেছৰ দিনা ৰাস্তাটো লাহে ঠিক হ'ব বিজেপিয়ে ঠিক কৰি আছে বহুত সুবিধা দি আছে আয়ুষ্মান কাৰ্ড 5 লাখ টকাৰ এটা সুবিধা দিছে ৰাজ্যক তাৰপিছত আপোনাৰ PM কিষাণ দিছে আৰু কিমান দিব আৰু হিমন্ত মামাৰ কাৰণে বহুত কাম কৰি আছে বুঢ়া আছে বোলে বিচাৰিছে মোক বা আছে নেকি প্লাষ্টিক আছে নেকি মোক আপোনালোকে চাগে ভাল
এই নদীটাৰ নাম কি আছিল পকালাগা নদী গাইজ আমাৰ মানে মানিকপুৰ অঞ্চলৰ বিখ্যাত গা ধোৱা পকালাগা নদীটো গাইজ এইটো ৰাস্তা মানে অফৰোডিঙৰে ৰাস্তা এতিয়া চাগে কিবা খেতি কৰিছে আৰু মোটামুটি 100 মিটাৰমান আছে তাৰপিছত আমি পামেই যিটো আমাৰ আহিলোঁ তো এতিয়া এইবাৰ গা ধুম দাদা আহিছে এতিয়া কাপোৰখিনি খুলো আৰু খুলি এতিয়া পূৰা গা ধুম আৰু পানী কিমান আছে আপোনালোকক এতিয়া দেখাম নদী আৰু ইয়াত আমি এতিয়া গা ধুম ইমান দহা চাই লওক এতিয়া অলপ কেনে মাছেল পুৰা একদম গা ধুম গাইজ এতিয়া এতিয়া চাওক গাইজ ফুল এনজয়টো এতিয়া গা ধুম আৰু আপোনালোকে যাতে আহে ইয়াত গা ধুব পানীৰ পৰা উঠি আহিলোঁ আৰু মানে বহুত ভাল লাগে ইয়াত গা ধুই মানে বহুত সুন্দৰ প্লেচ তো ইয়াত দাদা শুন গাইজ কেনেকুৱা লাগিছে গা ধুই পুৰা তো এতিয়া আপোনালোকক মই ইয়াত ভাল লাগিছে গা ধুই এই গৰমৰ দিনত মানে যেতিয়া গংগামাৰ পানীত গা ধুৱা তেতিয়া মনটো অকণমান পাতল পাতল লাগি যায় এতিয়া অকণমান তলত নামিম আপোনালোকক দেখাই আছোঁ চাওক এই এতিয়া তো গাইজ চাওক এতিয়া আমি গাইজ চাওক ইমান পানী আপোনালোকে যাতে আমাৰ প্লিজ গাইজ তো চাওক গাইজ কেনেকুৱা লাগিছে গা ধুই ভাল লাগিছে গৰমৰ দিন এতিয়া আমি ঘৰলৈ যাম তো মোৰ ভিডিঅ'টো যদি ভাল লাগিছে মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিব মোৰ ভিডিঅ'টোক লাইক কৰি দিব আৰু আপোনালোকে যাতে মোক ভাইটি বুলি জনপ্ৰিয়ভাৱে আগুৱাই নিয়ে তাৰ বাবে মই ধন্যবাদ জনালোঁ